আজি আমি দিছপুৰ প্ৰেছ ক্লাবত আমি সমবেত হৈছোঁ। এটি সংবাদমেল আমি অনুষ্ঠিত কৰিছোঁ। অসমৰ মটৰ শ্ৰমিকৰ বিভিন্ন সমস্যা, বিশেষকৈ মটৰ শ্ৰমিকে ন্যায্য প্ৰাপ্য আদায়ৰ পৰা সদায় বঞ্চিত হৈ আহিছে। মটৰ শ্ৰমিকৰ কাৰণে কোনো ধৰণৰ আঁচনি নাই। গতিকে আমাৰ প্ৰথম দাবী যিটো আছে, মটৰ শ্ৰমিকৰ কাৰণে কল্যাণ আঁচনি প্ৰস্তুত কৰিব লাগে। দ্বিতীয়তে কথা হৈছে যে এই বিগত যিকেইটা চৰকাৰ গৈছে তাৰ তুলনাত আমি দেখা পাইছোঁ যে এই আমাৰ যিটো বিজেপি চৰকাৰ, এই চৰকাৰে মটৰ শ্ৰমিক, মটৰ মালিকৰ বিৰুদ্ধাচৰণ কৰি কিছুমান কাম কৰি আছে। বিশেষকৈ মটৰ শ্ৰমিকৰ যিটো মটৰ ভেহিকল এক্ট 1988 এইটো এমেণ্ডমেণ্ট কৰি মটৰ শ্ৰমিক আৰু ক্ষুদ্ৰ মটৰ মালিকক ক্ষতিগ্ৰস্ত কৰাৰ এটা পৰিকল্পনা কৰিছে। এইটো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। লগতে আমাৰ অসমৰ বিভিন্ন প্ৰান্তত প্ৰদূষণমুক্ত যি ই ৰিক্সা চলাচলৰ ক্ষেত্ৰত আমাৰ চৰকাৰে বাধা নিষেধ আঁতৰ কৰি চৰকাৰী পঞ্জীয়ন পৰিবহণ বিভাগত প্ৰণালী সহজলভ্য কৰাৰ কাৰণে এটা দাবী জনাইছোঁ। তাৰ লগতে আমাৰ আজিৰ এই সংবাদমেলত আপোনালোকৰ জৰিয়তে কৈছোঁ যে অসমৰ বাছ, ট্ৰাক, শ্বেয়াৰ টেক্সি, টুৰিষ্ট টেক্সি, কেব, অটো ৰিক্সা, ই ৰিক্সা আদিৰ যিবিলাক শ্ৰমিক আছে, সকলো শ্ৰমিকৰ যিটো ন্যায্য দাবী, এই দাবীৰ প্ৰতি চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আজি মটৰ পৰিবহণ স্তব্ধ হ'লে গোটেই অসমখন নহয়, ভাৰতবৰ্ষ নহয়, গোটেই পৃথিৱী স্তব্ধ হৈ যাব। এইটো চৰকাৰে গুৰুত্ব দিব লাগে আৰু মটৰ শ্ৰমিকৰ হিতৰ অৰ্থে এটা সুসংহত আমাৰ যিটো কল্যাণ আঁচনি এইটো প্ৰৱৰ্তন কৰিব লাগে। লগতে আমি এটা দাবী জনাইছোঁ যে আমাৰ অ'লা উবেৰৰ ক্ষেত্ৰত এটা কথা আহিছে যে অ'লা উবেৰৰ স্বত্বাধিকাৰীয়ে 20% তেওঁলোকে ভাড়াৰ যিটো কমিশ্যন এইটো কাটি লয়। গতিকে এইটো চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইটো 50%, 50% হ্ৰাস কৰিব লাগে। এইটো আমাৰ এটা দাবী আছে। গতিকে আমাৰ এই অহা 12 তাৰিখৰ যিটো চকাবন্ধ আছে, অসম ৰাজ্যত সৰ্বাত্মক ৰূপে চকাবন্ধ কাৰ্যসূচী পালন হ'ব আৰু চকাবন্ধ কাৰ্যসূচীৰ লগতে গোটেই অসমৰ প্ৰতিখন জিলাত, প্ৰতিটো চাৰ্কুলত আৰু শ্ৰমিকসকলে খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে অসম চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰদান কৰিব আৰু ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে এই কাৰ্যসূচী সমগ্ৰ অসমত পালন হ'ব। আপোনালোকৰ এই কাৰ্যসূচী কিমানটা সংগঠনে যৌথভাৱে কৰিছে? আমাৰ এই কাৰ্যসূচীত বিশেষকৈ সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ লগত অল ইণ্ডিয়া ৰোড ট্ৰান্সপৰ্ট ৱৰ্কাৰ ফেডাৰেশ্যনৰ অসম ৰাজ্যিক শাখা আমাৰ লগত প্ৰত্যক্ষভাৱে তেওঁলোকে আন্দোলনৰ আহ্বান জনাইছে। লগতে আমাৰ এই আন্দোলনত সদৌ অসম মালবাহী ট্ৰাক, অল আছাম ট্ৰাক ড্ৰাইভাৰ্ছ এছ'চিয়েশ্যন, নৰ্থ ইষ্ট হেভি গুডছ কেৰিয়াৰ অনাৰ্ছ এণ্ড ড্ৰাইভাৰ্ছ ৱেলফেয়াৰ এছ'চিয়েশ্যন, সদৌ অসম অ'লা কেব চালক পৰিচালন, অ'লা উবেৰ চালক পৰিচালক সন্থা, সদৌ অসম আমাৰ যিটো আছে পেট্ৰলিয়াম, অল আছাম পেট্ৰলিয়াম মজদুৰ ইউনিয়ন, অল আছাম মটৰ শ্ৰমিক ফেডাৰেশ্যন আদি কৰি গুৱাহাটীৰ বৃহত্তৰ গুৱাহাটী পৰিবহণ শ্ৰমিক ঐক্য মঞ্চ, গুৱাহাটীৰ চিটি বাছ শ্ৰমিক সংঘ আদি কৰি ট্ৰাকৰ কেইবাটাও সংগঠন আছে, চিটি বাছৰ কেইবাটাও সংগঠন আছে, শ্বেয়াৰ টেক্সি, মেট্ৰ' শ্বেয়াৰ টেক্সিৰ সংগঠনসমূহ আছে, আমাৰ অটো সংগঠন আছে, ই ৰিক্সা সংগঠন আছে। গতিকে সৰ্বমুঠ কিমানটা সংগঠন? সৰ্বমুঠ আমাৰ এতিয়া সৰ্বমুঠ আপুনি হিচাপ বিচাৰিলে সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ আণ্ডাৰতে 122টা সংগঠন আছে, ৰেজিষ্টাৰ্ড ইউনিয়ন। তেনেকুৱা আমাৰ ফেডাৰেশ্যনৰ আণ্ডাৰত বিভিন্ন ধৰণৰ সংগঠন আছে। ইয়াতে নিৰ্দিষ্ট কোনো সংগঠন নাই যে অকল চিটি বাছ বা অকল ট্ৰাক, চব সংগঠনে আমাৰ লগত জড়িত হৈ আছে। গতিকে আমাৰ সমগ্ৰ অসমত যিমান সংগঠন আছে মটৰ শ্ৰমিক সংগঠন, অন্যান্য সংগঠন সম্পূৰ্ণৰূপে সৰ্বাত্মকভাৱে আমাৰ এই চকাবন্ধ কাৰ্যসূচীত সমৰ্থন আগবঢ়াইছে। ধন্যবাদ। আৰু ইতিমধ্যে প্ৰতিখন জিলাত প্ৰস্তুতি আৰম্ভ হৈছে। পষ্টাৰিং আৰু ৰাইজক অৱগত কৰাৰ কাৰণে বিভিন্ন কাৰ্যসূচী তেওঁলোকে হাতত লৈছে।